নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কেনেকৈ আগবঢ়াব। হয়, 2025 বৰ্ষত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত মেম্বাৰসকলে ব্যক্তিগতভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাগিব। কোনো দল সংগঠনৰ পৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। গতিকে নিজৰ তত্ত্বাৱধানত নিজে নমিনেশ্যন দিব লাগিব। গতিকে নমিনেশ্যনৰ বাবে কি নথিপত্ৰ লাগিব সেই সম্পৰ্কে আজি জানিব পাৰিব। তো বলক আজি আমি আপোনালোকক ক'ম যে নমিনেশ্যনৰ সময়ত আপোনালোকৰ প্ৰয়োজনীয় যি নথিপত্ৰ লাগিব সেয়া যাতে আপোনালোকে আগতীয়াকৈ যোগাৰ কৰি ৰাখিব পাৰে। কাৰণ 25 চনৰ ফেব্ৰুৱাৰী মাহলৈকে আপোনাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আপুনি হয়তো নমিনেশ্যন জানুৱাৰী মাহৰ লাষ্টৰ ফালে জমা দিবলগীয়া হ'ব পাৰে। গতিকে আগতীয়াকৈ আপুনি এইসমূহ নথিপত্ৰসমূহ ৰেডি কৰি ৰাখিব যাতে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়। তো চাওক, প্ৰথমতে লাগিব মনোনয়ন প্ৰপত্ৰ। নিৰ্বাচন আয়োগৰ দ্বাৰা নিৰ্ধাৰিত ফৰ্ম পূৰণ কৰি জমা দিব লাগিব। হয়, তাৰপিছত চাব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ। প্ৰাৰ্থীয়ে মনোনয়ন প্ৰপত্ৰৰ লগত শিক্ষাগত অৰ্হতা সম্পৰ্কীয় শপতনামা আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ সত্যায়িত প্ৰতিলিপি জমা দিব লাগিব। অৰ্থাৎ যোনজন আপোনাৰ নমিনেশ্যন জমা দিব কেণ্ডিডেটজন, তেখেতৰ শিক্ষাগত অৰ্হতা কিমান সেই সম্পৰ্কে নথিপত্ৰসমূহ তেওঁ জমা দিব লাগিব। তাৰপিছত আহিল বয়সৰ প্ৰমাণপত্ৰ। প্ৰাৰ্থীৰ ন্যূনতম বয়স 21 বছৰ হ'ব লাগিব। সেইবাবে জন্ম প্ৰমাণপত্ৰ, মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট বা অন্য কোনো স্বীকৃত নথি দাখিল কৰিব লাগিব। হয়, যিহেতু নমিনেশ্যন জমা দিবৰ কাৰণে ন্যূনতম বয়স 21 বছৰ কৰা হৈছে, তো তাৰ বাবে কেণ্ডিডেটজনৰ জন্মৰ প্ৰমাণপত্ৰ অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেট নাইবা যদি বাৰ্থ চাৰ্টিফিকেট নাই তেতিয়াহ'লে মেট্ৰিকৰ যি চাৰ্টিফিকেট আমাৰ এডমিট কাৰ্ড নাইবা মাৰ্কশ্বিট বা পাছ চাৰ্টিফিকেট য'তে আপোনাৰ ডেট অফ বাৰ্থটো মেনশ্যন কৰা থাকিব সেই ডকুমেণ্টটো আপুনি জমা দিবই লাগিব। তাৰপিছত 4 নম্বৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ প্ৰমাণপত্ৰ। প্ৰাৰ্থী নিজ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বুলি প্ৰমাণ দিব লাগিব। অৰ্থাৎ কেণ্ডিডেটজন যে ভোটাৰ তালিকাত তেখেতৰ নামটো আছে তাৰ প্ৰমাণপত্ৰ তেখেতে দাখিল কৰিবই লাগিব। 5 নম্বৰ কৰ আৰু বাকী পৰিশোধৰ প্ৰমাণপত্ৰ। প্ৰাৰ্থীয়ে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পৰা পৰিশোধ কৰিবলগীয়া কৰ, মাচুল আদিৰ ক্ষেত্ৰত বাকীদাৰ নহয় বুলি প্ৰমাণ দিব লাগিব। হয়, কেণ্ডিডেটজনে এই প্ৰমাণপত্ৰসমূহ দিবই লাগিব যে তেখেতৰ কোনো ধৰণৰ কৰ পৰিশোধ কৰিব বাকী নাই বুলি তেখেতে সেয়া দাখিল কৰিব লাগিব। 6 নম্বৰ আহিল চেনিটাৰী শৌচালয়ৰ প্ৰমাণপত্ৰ। প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ লগত দাখিল কৰা শপতনামাত নিজৰ বাসস্থানত কাৰ্যকৰী চেনিটাৰী শৌচালয় থকা বুলি উল্লেখ থাকিব লাগিব। এতিয়া কেণ্ডিডেটে নিজৰ ঘৰত শৌচালয় থকাটো বাধ্যতামূলক। যদিহে আপোনাৰ ঘৰত শৌচালয় নাই তেতিয়াহ'লে আপুনি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। গতিকে যদিহে এইটো ব্যৱস্থা আপোনাৰ ঘৰত নাই তেতিয়াহ'লে আপুনি এতিয়াৰ পৰাই সাৱধান হওক বা নিজে আগতীয়াকৈ বনাই লওক, নহ'লে কিন্তু পিছলৈ আপোনাৰ অসুবিধা হ'ব পাৰে। 7 নম্বৰ দেউলীয়া নোহোৱাৰ প্ৰমাণ। প্ৰাৰ্থীয়ে দেউলীয়া ঘোষিত হোৱা নাই বুলি প্ৰমাণ দিব লাগিব। তেখেত যে বিত্তীয়ভাৱে দেউলীয়া নহয়, নমিনেশ্যন দাখিল কৰোঁতে সেয়া জমা দিব লাগিব। 8 নম্বৰ নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত দোষী নোহোৱাৰ প্ৰমাণ। প্ৰাৰ্থীয়ে নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত দোষী সাব্যস্ত হোৱা নাই বুলি প্ৰমাণ দিব লাগিব। 9 নম্বৰ বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেট। প্ৰাৰ্থীয়ে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেট দাখিল কৰিব লাগিব। হয় বন্ধু-বান্ধৱীসকল, যদিহে আপুনি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ কিন্তু এই নথিটো অতিকৈ গুৰুত্বপূৰ্ণ। এয়া আপুনি আগতীয়াকৈ বনাবৰ কাৰণে সাজু হওক, নহ'লে আপোনাৰ পিছলৈ অসুবিধা হ'ব পাৰে। বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেট। প্ৰাৰ্থীয়ে গাঁও পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেট দাখিল কৰিবই লাগিব। এয়া কিন্তু মাষ্ট বি হয়। বাকীখিনিও দৰকাৰ কিন্তু এয়াও কৰিব লাগিব। গতিকে বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেটটো বনাবৰ কাৰণে হয়তো অকণমান টাইম লাগিব পাৰে। গতিকে আপুনি আগতীয়াকৈ সাজু হওক যাতে আপোনাৰ সময় থাকোঁতে এই ডকুমেণ্টছটো ৰেডি কৰি ল'ব পাৰে। এই নথিপত্ৰসমূহ সঠিকভাৱে দাখিল কৰিলে প্ৰাৰ্থীয়ে গাঁও পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব।
তো চালে যদিহে আপুনি আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি ভাবিছে তেতিয়াহ'লে ইয়াত উল্লেখ কৰা যি 9টা নথিপত্ৰৰ বিষয়ে আমি ক'লোঁ আপুনি আগতীয়াকৈ ৰেডি কৰি ৰাখক কাৰণ এইখিনি আপুনি জমা দিবই লাগিব যদি ইয়াৰে এটা ডকুমেণ্ট যদি কিবা কাৰণত ভুল হয় তেতিয়াহ'লে কিন্তু আপোনাৰ নমিনেশ্যন কেনচেল হৈ যাব পাৰে আৰু আপোনাৰ যি সপোন দেখিছিলে যে আপুনি পঞ্চায়ত নিৰ্বাচনত জিকি বা জয় হৈ ৰাইজৰ বাবে কিবা এটা কৰিম বুলি আপোনাৰ সেই সপোনটো হয়তো সপোনে থাকি যাব পাৰে গতিকে আগতীয়াকৈ আপুনি ৰেডি হওক আৰু যদিহে আপুনি বাকি যায় ক্লিয়াৰেন্স চাৰ্টিফিকেট কেনেকৈ বনায় যদিহে আপুনি জানিব বিচাৰে তেতিয়াহ'লে কমেণ্টত লিখক মই আগন্তুক ভিডিঅ'ত বাকি যায় ক্লিয়াৰেন্স চাৰ্টিফিকেট কেনেকৈ বনায় তাৰ বিষয়টি বিস্তৃতভাৱে ভিডিঅ' এটা বনাই আপলোড কৰিম যদিহে ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও চাব পাৰে আৰু যদি তেওঁলোকেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছে আগতীয়াকৈ যাতে সাজু হ'ব পাৰে তো আজিলৈ ইমানতে এৰিছোঁ জয় আই অসম।